এজন মহান ব্যক্তিয়ে কৈছিল, নিৰাশাবাদী নহবা। জীৱনৰ বেছিভাগ সময়ে অভিযোগ কৰিয়েই পাৰ কৰি নিদিবা। অন্যথা জীৱনটো উপভোগ কৰিব নোৱাৰিবা। সেয়েহে বন্ধু-বান্ধৱীসকল, আহক নিৰাশাবাদী নহওঁ আৰু অভিযোগেৰে জীৱনটো উপচাই নেপেলাই জীৱনটো উপভোগ কৰোঁ আহক। নিৰাশাৰে নহয়, আশাৰে জীৱন জীয়াও আহক। কাৰণ দুদিনীয়া এই জীৱনত আমিনো বাৰু কিমান দিন থাকিম। লোভ, মোহ, মায়া এইবোৰেতো আমাৰ জীৱন আৱৰি আছে। সেইবোৰৰ পৰা অলপ ওলাই আহি জীৱনটো চাওঁচোন, কিমান ধুনীয়া। অভিযোগবোৰ আঁতৰাই ৰাখি সহযোগিতাৰে যদি সকলোৰে সৈতে মিলা প্ৰীতিৰে আগুৱাই যাওঁ, তেনেহ'লে জীৱনৰ জটিলতাবোৰ তেনেই সৰল হৈ পৰিব। নহয়নে বাৰু? মৰমৰ বন্ধু-বান্ধৱীসকল, আমি যদি ভাত খোৱা সময়ত ভালদৰে ভাতকেইটা নাখাওঁ আৰু পানী যদি কমকৈ খাওঁ, তেনেহ'লে আমাৰ খং বেছি হয় বুলি শুনিছোঁ। সেয়েহে মই আজিকালি ভাত খোৱা সময়ত ভালদৰে ভাতকেইটা খাওঁ আৰু পানীও সৰহকৈ খাওঁ। আৰু সঁচাকৈ মোৰ খং বহুতখিনি কমিছে। নহ'লে মোৰ লগৰ সকলোৱেতো জানেই মোৰ কিমান খং উঠে। তেনেহ'লে গম পালেনে মোৰ খং মই কেনেদৰে কমাইছোঁ? আৰু আজি সেই পানীৰে এটি প্ৰস্তুত কৰা চৰ্বত লৈ আহিছোঁ। সকলোৱেতো বহুত ধুনীয়া ধুনীয়াকৈ চৰ্বত বনাই দিয়ে থাকে। ময়ো ভাবিলোঁ আজি ৰেষ্টুৰেণ্টত দিয়াৰ দৰে ধুনীয়া চৰ্বত এগিলাচ প্ৰস্তুত কৰোঁ। আৰু তাৰ বাবে বাৰীতে থকা ষ্ট্ৰবেৰী, নেমু আৰু পদিনা আনিছোঁ। গোটেইকেইটা মিক্স কৰি লৈছোঁ আৰু মিক্সাৰত দি চাকনিৰে চাকি প্ৰস্তুত কৰা এই চৰ্বত গ্লাছ খাবলৈও বহুত ধুনীয়া হৈছিল। আপোনালোকে বাৰু এনেদৰে খাই পাইছেনে? দেখিবলৈ বাৰু ধুনীয়া হৈছেনে চৰ্বত গ্লাছ? যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি জনাব দেই আৰু কমেণ্ট কৰি দিব। বন্ধু-বান্ধৱীসকল, পানী আমাৰ শৰীৰৰ বাবে কিমান উপযোগী জানোৱেই নহয়। কিন্তু এতিয়া যে গম পাইছোঁ পানী খালে আমাৰ খঙো কমে। সেয়েহে পানী খোৱা আৰম্ভ কৰি দিয়ক। যিসকলে জানে তেওঁলোকক কোৱা নাই, নজনাসকলকহে কৈছোঁ দেই। পানীয়ে যে আমাৰ শৰীৰ নিৰোগী কৰি ৰাখে আৰু সেয়ে পানী খাই থাকক আৰু শৰীৰটো সুস্থ কৰি ৰাখক। মই চৰ্বত গ্লাছ খাই শেষ কৰাৰ পাছতে চুলিত লগাব লৈছিলোঁ হেনা। যোৱা ৰাতিয়ে মই তিয়াই ৰাখিছিলোঁ আৰু এইটো পেষ্ট মই কেনেদৰে তৈয়াৰ কৰিছিলোঁ আপোনালোকক জনাব বিচাৰিছোঁ। হেনা ৰাজস্থানী হেনা লৈছিলোঁ আৰু ৰাজস্থানী হেনাৰ লগত মই দিছিলোঁ অলপ দৈ, এটা কণী, কুহুম, জবা ফুলৰ পাত আৰু অলপ নৰসিংহ পাত, যিখিনি মিক্সাৰত মই গোল কৰি ল'লোঁ, মানে মিক্স কৰি ল'লোঁ। আৰু তাৰপিছত মেহেন্দিখিনিৰ লগত, ৰাজস্থানী মেহেন্দিখিনিৰ লগত সেনাই ল'লোঁ। এনেদৰে পূৰা ফেটি গোটেই ৰাতি থৈ দিলোঁ আৰু পুৱা চৰ্বত গ্লাছ খোৱাৰ পাছতে চুলিত লগাবৰ বাবে মাৰ ওচৰলৈ গ'লোঁ। খোপাটো অকণমান ওপৰলৈ কৰ যাতে মানে তললৈ গুচি নাযায়। এখন নেজানো নহয় মই। এতিয়া ধৰি লওঁ তই এইখিনি ল'লি, এডোখৰলৈকে লৈ ল'লি হয় নাই? এতিয়া এইখিনি লগাই এইডোখৰতে ঘূৰাবি, এইডোখৰতে ওপৰলৈ লৈ নাযাবি। এইডোখৰতে ঘূৰাই এনেকৈ এডোখৰ ৰাখিব লাগিব। বুজিলি? লগাব পাৰিবি আকৌ। ইয়াত মই হেৰি দিছোঁ আৰু এপেটি আছে লগা, সেইখিনি লগাই ল'ব পাৰিবি। ইয়াত মই কণী দিছোঁ। এইটো হেনা, নামটো পাহৰিলোঁ। ৰাজস্থানী হেনাটো খালি নহয়। এইটোত সেই জবা ফুল দি দিছোঁ, পাত আৰু কি দিছিলোঁ, কণী দিছিলোঁ। আৰু নৰসিংহ পাত অকণ কেইখনমান মিক্সাৰত পিচি, নৰসিংহ পাত চুলিত পকাটো বন্ধ কৰে বুলি কৈছে। বইল কৰি দিব লাগে, বইল কৰি দিব লাগে, কিন্তু মই ইভাগে দি দিলোঁ। এইখিনিতো জেতুকা লগোৱা ৰং ধৰিয়ে আছে, এইখিনিহে। এনেকৈ মাহত দুবাৰ লগাই থাকিব লাগে। দুবাৰ নহ'লেও মাহত এবাৰ,
তেতিয়া চুলিখিনিয়ে পুষ্টি পায় আৰু এনেই মনটো ভাল লাগে মানে এইবোৰ লগাই দিলে মূৰটো ঠাণ্ডা ঠাণ্ডা নালাগে জানো। এতিয়া হেৰি এইখিনি দিব লাগিব, এইটো কি বুলি কয়, এইটোৱে কথা কৈছোঁ মায়ে এইটো যে তই এইটো যে ইয়াতে এইফালে দি পিনে এইফালে একেবাৰে টানি নিদিবি, একো নহয়, এনেকৈ শুকাই নাথাকে জানো, এনেকৈ লগাই এডোখৰ ৰাখি দিব পাৰ আনি পিনে। এই ওপৰলৈ টানি পিনে নিদিবি, এতিয়া উঠি গৈ নাথাকিব জানো, এনেকৈ থৈ দিলে একো নহয় আৰু কৈ দিব নালাগে, ৰৈ গ'ল। নেক্সটটো ল'বি তেনেকৈ এইডোখৰত ঘূৰাবি ধৰিলোঁ, এইডোখৰ হয়নে, এৰি নাযায় আৰু সেইটো কথা। এনেই লগাই কেনেকুৱা লাগিছে মায়ে? মোৰ কাপোৰ অৱস্থা কাঢ়িল। ভাত কিহে খালি? মই মাছ আৰু বিলাহী। গুৰিটোত বিশেষকৈ লগা, একদম ভাল লাগি যায় এডোখৰ লগাই দিলে আৰু ঠাণ্ডা চুলি অৱস্থা কাঢ়িলৈ থাকিল। এবাৰ যদি ইফালে ঘূৰাইছোঁ এবাৰ এইফালে ঘূৰাবি, এইফালৰ পৰা ঘূৰাবি, এইফালৰ পৰা। জুৰিবনে? জুৰিব আছে, বহুত আছে। জুৰিব, মোক কম যে চুলি কম দেখিবলৈ মোৰখিনি ফুলা ফুলা যে সেইটো কাৰণে সৰহ লাগে, কিন্তু একেবাৰে কম আকৌ হয় নাই মামা? কি হ'ব আগতে ধেৰ আছিলে। হৈ এতিয়া গোটেই ঘৰত হেৰি হ'ল, এখন কি বুলি কয় বাচনে বাতিয়ে বাতি হ'ল। এই টানি নিদিবি দেই, এইফালে দে জাষ্ট এনেই ঘূৰাই লগাই দে, তাৰপিছত ওপৰত এনেই এপাক ঘূৰাই দিবি। কুলিয়ে বহাগ গ'ল বুলি মাতিছে এবাৰ। চুলি পকাখিনি বন্ধ কৰিবলৈ আমলখি আৰু নাৰিকল তেল যে সেইবোৰ লগাব লাগিব। নাই ৰোৱা নি? তোৰ মতে হোৱা নাই? তোৰ মতে কোৱা নহ'ল। হ'ব। এতিয়া এনেকৈ চাবি নহয় গোটেই ৰাউণ্ডটোত যোনখিনি এনেকৈ সৰহ হৈ থাকে, এনেকৈ ওলাই থাকে হয় নাই, সেই ৰাউণ্ডটো ল'বি, আকৌ ইটো ৰাউণ্ড ল'বি, তেনেকৈ গম পাইছ? এনেই শিকাইছোঁ আৰু জানোৱে তথাপিও নেজানো মই লগাই নাপাওঁ, নিজৰ চুলিখিনিতে লগাই নাপাওঁ কতদিন। সেই তেতিয়া যে কেতিয়া লগাইছিলোঁ বাৰু? বহুত দিনত দিন হ'ল আৰু 10 সেই লগাই থাকিলে জানিবি। 8 বছৰমান হ'ল। মানুহে জন্ম নহওঁতে লগোৱা, ডেকা হ'ল দেখোন। মাজে মাজে কেতিয়াবা নিজৰ কাৰণেও চিন্তা কৰিব লাগে, সেইকাৰণে হাজাৰ ব্যস্ততাৰ মাজৰো নিজৰ কাৰণে অলপ সময় হয় নাই, তাৰপিছত আৰু বেলেগ কথা চিন্তা। এইফালে লগাই হৈ গ'ল মোৰ ভাগৰ, বৰ ধুনীয়াকৈ লগাই দিলে। আমাৰ মায়ে নেজানো কয়, আমাৰ মায়ে বহুত কাম জানে, দেখিছেনে বাৰু কি ধুনীয়াকৈ লগালে। এতিয়া আমি এইডোখৰ অকণমান লগাই দিব লাগিব, মুঠতে গোটেইখিনিয়ে ৰং লগাই দিছোঁ যাতে মোৰ চুলিখিনি আৰু ইমান বেমাৰীখিনিৰ নিচিনা হৈ নাথাকে আৰু যাতে ভাল লাগে আৰু চুবলৈ। মায়ে মোক লগাই দিলে আৰু মই মাইক লগাই দিলোঁ, মাইক মই লগাই দিলোঁ। এনেদৰে গোটেই একেবাৰে কোনটো বাঁহটোৰ নিচিনা কৰি দিলোঁ মূৰটোত, গোটেই হেনা লেপি আৰু তাই মূৰখিনি কৰি দিলে, মূৰখিনি কাৰ নিচিনা কৰি দিলে বাৰু। কিন্তু লগাই দিলে দেই, নলগাওঁ নকৰোঁ বুলি নকৰে, নেজানিলেও জানিবৰ ইচ্ছা কৰে, সেইটোৱে ভাল লাগে। এতিয়া আমাৰ ভাইটি আহি গ'ল। নাই খতম হৈ থাকিলে, এতিয়া পানী অকণমান আছে লগাই লৈ এইখিনি মিছা হ'ব অকণমান দিব পৰা নাই লাগে নেকি সঁচাকৈ দিয়া হাতত লগাব লাগে নেকি? দিওঁ নেকি মা? সৰু নাই নলগাই, এইটো বৰফ লিখা আছে 18 বছৰ ওপৰত। এইফালে বৈছে মানে পানী সৰহকৈ দিলোঁ যে ধুনীয়া সমান ন, হ'ব না ভাইটি? হ'ব। আধা ঘণ্টাতকৈ অলপ সময় বেছি চুলিখিনি লগাই ৰাখি মই ছানছিল্ক শ্বেম্পুৰে চুলিখিনি ধুই দিলোঁ। তাতকৈ বেছি ৰাখি দিলে বেয়া। আৰু এইফালে মই চিলাই আছোঁ এখন মুগাৰ চাদৰ। চুলি তুলি ধুই আজৰি হোৱাৰ পাছত এখন চাদৰ থুপি লগাবলৈ আছিল, গতিকে এতিয়া থুপি লগাই ল'বলৈ লৈছোঁ। এই চাদৰখন মুগাৰ চাদৰ যিহেতু, গতিকে এখন হাতে মই পটাপট চিলাই দিব পাৰিছোঁ। অলপ ঠিক কৰি ল'লে হয়, চাওকচোন। মুগাৰ চাদৰ যিহেতু বহুত কথা শুনা চাদৰ হয়, চিলাবলৈ বৰ ভাল। এইফালে ব্লাউজ দুটামানো আছিল, যিকেইটা মই ঠেকাই দিলোঁ। আৰু এইফালে জিগ জাগ মেচিনৰ দ্বাৰা, মোৰ মেচিনটো যিহেতু জিগ জাগ বহুতকেইটা
ষ্টাইল আছে তাৰে এটা ষ্টাইল এই মেখেলাখনত লগাই দিছোঁ, কাৰণ এনেকুৱা মেখেলাবোৰ দোকানত কিনিলে চিলনিবোৰ ভাল নহয়। আৰু এইফালে মই এতিয়া লগাই আছোঁ থুপি। থুপি মই কেনেদৰে লগাওঁ আপোনালোকক আগতে দেখাইছোঁৱেই, আৰু আপোনালোকে প্ৰায় জানেই। যিসকলে নাজানে তেনেহ'লে মই আগতে থুপি লগোৱাৰ সহজ কৌশল বুলি এটা ব্লগ আগবঢ়াই থৈছোঁ, আপোনালোকে চাই ল'ব পাৰে। আৰু থুপি লগাবৰ বাবে এইখিনি মই ব্যৱহাৰ কৰিছোঁ বৰ্ণালী সূতা। আপোনালোকে যিসকলে নাজানে থুপি লগাবৰ বাবে উপযুক্ত সূতা কোনখিনি, তেনেহ'লে মই আপোনালোকক কওঁ যে বৰ্ণালী সূতাই উপযুক্ত। এই সূতাখিনি চাওকচোন, মই গাঁঠি মাৰি থৈছিলোঁ, কিন্তু খুলি দিয়াৰ লগে লগে ফিট হৈ গ'ল। আৰু থুপি লগোৱা সূতাবোৰ ফিট বা পোন হৈ থাকিলে আমাৰ থুপিখিনি পোন হৈ থাকে আৰু দেখিবলৈও ধুনীয়া হয়, নহয় জানো? তেনেহ'লে শিকাৰুসকল, জনাসকলক কোৱা নাই, নজনাসকলক কৈছোঁ, আপোনালোকে যদি থুপি লগাব বিচাৰে তেনেহ'লে বৰ্ণালী সূতাই থুপি লগাব, চাব দেখিবলৈও ধুনীয়া হ'ব। আৰু আপোনালোকে যিমান দিন ৰাখে সূতাখিনি কোচ খাই নাযায়। যেতিয়া মই বৰ্ণালী সূতাৰ নেচাটো কাটি লওঁ, গোটেইখিনি নেচাই মই গাঁঠি দি ৰাখোঁ সৰু সৰু ভাগ ভাগ কৰি। আপোনালোকে দেখিছিলে যে সেই গাঁঠিটো যিটো মই খুলি দিছিলোঁ, তেনেদৰে গোটেই নেচাটোৱে মই গাঁঠি দি ভাগ ভাগ কৰি থৈ দিওঁ, নহ'লে সূতাৰ নেচাটো মানে আনচিজিল হৈ যাব পাৰে, যাৰ কাৰণে সূতাখিনি খেলি মেলি হৈ যাব পাৰে। সেইটো কাৰণে গাঁঠি দি ৰাখিলে ভাল। সেয়েহে আপোনালোকে যদি থুপি লগাবলৈ বৰ্ণালী সূতা বা বেলেগ সূতাও লৈছে, তেনেহ'লে গাঁঠি দি ৰাখিব তেনেদৰে, তেতিয়া ভাল। আৰু এইফালে চাওকচোন, মোৰ থুপি লগাই হৈ গ'ল আৰু দেখিবলৈও ধুনীয়া হৈছে, নহয়নে? মুগাৰ ৰংটো যে কিমান মোহনীয়া, সোণৰ সূতা, মুগা সূতা, খমখমীয়া চাদৰখন একদম খম খম কৰি আছিল। সেইটো কাৰণে বোলো মই আপোনালোককো শুনাই দিওঁ। আপোনালোকে জানেই বাৰু, কিন্তু তথাপিও মুগাৰ খমখমনি মোৰ বহুত ভাল লাগে, সেয়ে সাঁচি ৰাখিব বিচাৰিলোঁ। আৰু আজিৰ দিনটো এনেদৰে পাৰ হ'ল। ব্যস্ত জীৱনটো, ব্যস্ত সময়বোৰ ধৰি ৰখাৰ প্ৰয়াসেৰে বনোৱা মোৰ এই ব্লগবোৰ চাই যদি আপোনালোকে ভাল পাইছে, তেনেহ'লে লাইক এটা কৰিব, কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুন, তেনেহ'লে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া নতুন ব্লগবোৰ আপোনালোকে অতি সোনকালে পাই যায়। সকলো সুস্থ থাকক। পুনৰ এটি নতুন ব্লগৰ সৈতে লগ পাম। আজিলৈ আহোঁ। বাই বাই।